গরম দিছি ওই কি করো এই তো কাশিম গা কাশিম কি করছে আই কয় ভাই তুমি কি হতা বই আছো মোর বিপদ আছে বস্তু ডাঙার কি বিপদ কি বিপদ মানে ভাই মোর লগত চলে গেলে কাম চাম কৰে মই কাম চাম নকৰো নে বইছো বাবু আরে এই কথা মোক আজি ঘৰতো গোটাই পিটি ভাল কুট দিলে ঠান্ডা ভাত খাওয়া দিয়া নাই জি ঠাণ্ডা ভাত খাবা দিয়া নাই খাই দিলে খাই দিছি আৰু একদম গৰম চাল চাম লাগিছে নেকি এই একদম গেছি ভাই এতিয়া কাম চাম এটা বিচাৰি আহি আছো এনেকে মই কাম এটা আছে মোৰ কৰা যদি কি কাম এই আটাৰ মুড়ি এটা আছে ঘূৰিব লাগে 300 টকা লৈ যাবা এই গৰমত আধাৰ মূৰে উঘেলবা লাগিলেও গোটাই দেখো মোৰ পিঠিত চাল বাকলা গুচি যাব চাল বাকলা চালি হ'ব আমি গৰম বহি আছো ঠাণ্ডাত তই বহি আছা মই যে উঘেলবা লাগে মই বহি পাইছো তই উঘৰিব নৰা কথা কবা আছে হা মই বহি পাইছো এটা ঠাণ্ডাত তই মুড়িয়াত উঘৰিব নৰা ও ই ঘূৰি কেনে কথা কয় পইচা লাগিলে কৰিব লাগবো তই এটা কি কিবা পইচা পাই আছা নেকি বহি মোৰ পইচা না মোৰ চাকৰি কৰো ঘৰ মই বহি আছো এনে খাই আছো হয় নেকি অ বৰ বহে হল মই গৰমত থাকিব পৰা নাই দেখা নাই নেকি ঠাণ্ডাত বহি আছো দে তোৰ মূৰেতো হলে মই উঘেলবা লাগব মুড়িয়া ঘৰে যদি চাও 300 টকা লৈ যা দে আৰু মুড়িয়াটো যদি ডাইৰেক্ট লাগে আনাও নিব পাৰা মই পইচা নেদাও উঘৰি লৈ গুচি যা ঘৰ দে হ'ব দে তোৰ মই কালি ৰাতিপুৱাই মূৰেতো উঘেলবা যাম নাংগা নহয় মূৰে গ'লে তো খন্তাকে লাগে মোৰ কুঠিয়াৰ আছে কুঠিয়াৰ হলি হল আৰু হাতুৰি বাতুৰি গিলে হাতুৰি বাতুৰি নাংগা এইগিলা এই লাগবো খেৰ একদম ৰধান খেৰ হয় নেকি অ দে কবাৰ আৰু এঞ্চিল ৰধান পাই জি খেৰ হালি আৰু কবাৰ পৰা মই ব্যৱস্থা কৰিব লাগিব অ ব্যৱস্থা কত তই তামান মাৰিব লাগবো তই হাতুৰি একদম লাগে দি দে হ'ব দে মই তুলিম দে কালি ৰাতি পাৰবি না তই কিন্তু পইচা পুৰা 300 লাগব হিচাপ তই যদি কালি মুড়িয়া ঘৰত যদি তই সাকসেস হৈ যাব পাৰা ৰাতিপুৱা ঠাণ্ডা ভাত আৰামছে দিব মাৰি দিও মই জানো হয় নেকি অ হ'ব টেনচন নাই তোৰ দে বছৰ কাম কৰে এই ৰ'দত বাগি ৰ'দ দিছি দেবৰু ঐ দেবৰু অ কি কত বইছা তই এই তুই নকবি আৰু গৰমতে বহি তোৰে গৰম আছে আমাৰ গৰম নাই গৰমৰ কথা কৈছে তই ৰাতিৰে ঘামে গেছি ৰাতিৰে চুৰ কৰিব টাউন বাৰীতে বহি থাকবি ৰাতিৰে চুৰ কৰিবি এতিয়া বহি দিছো কি বাদ দি ইলা বাদ দিছো সত্তৰ কথা তাৰ চুলি কাট চাও এই হাতে মোক হাজিৰা নালাগছিলে কাম কৰা কাই মস্ত কৰা আকলাই নৰি আৰু দেহা মৰি গৈছে এই গৰমত হাজিৰা কৰিব তাত এই লাগা তো বহি থাকবো এই জংগল মাজত তই নকৰা বহুতে কৰবো নহয় তোৰ দৰে নেকি এতিয়া আৰু চোৰ বুলি কৈ নাকটিবি এনেকা তোৰ চুৰৈ দস্তুৰ মাত চোৰ কৰিব পাৰ তোৰ নিচিনা মই পথাৰত কাম কৰিব যোৱা নাই খাবাগলে কৰবাই লাগবো খাবাগলে কৰবাই লাগবো সেইকাৰণে মই তো কৈছো মোৰ ডিমাণ্ডটো বেছি এদিনে চোৰ ধৰা পৰি না তোৰ পুৰা পিঠি লাল কৰি গুবাব মাৰিবা পাৰে কিন্তু মোক এতিয়া হাজিৰা হতে লাগে মোক এটা হাজিৰা নালাগে হাজিৰা মান ক'ত পাবি ক'ত নকত পাম নহয় যচোন আগতে নি যাও বিচাৰি আহো জচু যাওঁ দিওঁ দাদা পইচা দিও না আৰু কি জান দিক নেতি দেখুৱাই আমাৰ দৰে পইচা গলে গম পালি হে কিমান কষ্ট কি হৈছে এই এক বলা তো ধান কাটা মানুহ তুই তো একদম ছাগল গরু ধরে ঝুজিয়েছে আর ভাই এই নকবি এই ধান কাটা লাগে না তোর কঠে তোলা লাগে মানুহ এই দেখ ধান কাটা পৰা আছে গাদা কঠে তোলা মানুহ লাগে কুবাও নেকি তালি একটু কাক লাগে ভোগাই লাগছিল একলাই ঘৰাবত নৰি ইনাম ৰ'দ দি আছে ইয়ে কথা তোলা কাম নকৰে নহয় কি ই লেভেল দিয়ে মানুহ কাম নাই আৰু এটা মানুহ তোক লাগে যদি মই এটা দিবা পাৰো দিয়ে লাগে আমাক লাগে এটা একলাই নহয় মাটি হেৰিতে যায় তুলছি ভাতাতে যায় সি মানে একদম মুড়িয়া এটা তুলি পাৰিছিলো চঞ্চলে তুলি পেলছি মুড়িয়া ভালনে পুৰা কম টাইমৰ ভিতৰত তাই মুড়িয়া তুলি ঘূৰি পেলছি একদম হয় নেকি তাক ৰাতিপুৱা লাগে দি একদম ডেঞ্জাৰ তুলি পেলাব একদম কঠীয়া হ'ব না তোৰা তোৰ 1 বিঘা 2 বিঘা মান কঠীয়া তাৰ মানে সি 8 ঘণ্টাত চেটেল কৰি এই নকবি 3 বিঘা ভাই মাটি এতিয়া শুকাই গেল তাক লৈ যা মই একদম তাৰমানে গৰমত থাকিব পৰা নাই সি অলপমান আগত আছিল মোৰ তাক হয় নেকি আহি পেলাই সি কৈছে যি হেৰি তোৰ মুড়িয়াটো তোলাত কেনে আহিছে উঠছি আৰু মোক বোলে মুড়িয়াটো তো ডেঞ্জাৰ তুলিছে একদম চনচনে তুলি চাফা কৰি ভালছা তাৰপৰা সি কৈছে হয় নেকি আৰু যদি কিবা কাম থাকে মোক কবি এতিয়া মোৰ কঠীয়া ঘূৰা কামটো আজি ক'বা আহিলি ৰাতিপুৱা তাত যাই লগ ধৰ কাম না তাক তেতিয়া কৰি পেলাই মোক কাম না তাক লগ লগ কেনে কবি ঘৰতে থাকে সি কাম কৰা নাই তাৰ দে যাও দে ৰাতিপুৱা ভাত খা আৰু ঘূৰা কাম তাৰ কি আছে দে যাও দে আজিকালি অলপ কাম কৰা কৰিছি হয় মই সিদিনা মুড়িয়া ষ্টাৰ্ট দিয়াৰ পাই সেই মুড়িয়া ঘূলা তুই তাৰমানে প্ৰথম ষ্টাৰ্ট মোৰ তাত কাম কৰা সি এতিয়া তাৰমানে কামে বিচাৰি থাকে সি তামান কাম কৰিব মান বোলে পাৰবো অ জানাম ৰ'দ দিয়া তাক লাগাই দি চাফা কৰি পেলাব একদম বৰষুণ মাৰিলে পাৰবো তাৰ ঘৰক লাগি যা বৰষুণ মাৰিলে পাৰবো না তাৰ ঘৰক লাগি যাছো তাৰ পৰা খুলি পাবি নহয় যাওঁ তেতিয়া আকৌ দিব এই মই নাজানো হয় আপোনাৰ আহিমে দুৱে যা যা লৈ যা আকৌ ওচৰটো এঘাৰটা খাবি লাগিছিল তুমি আসি শুনিছো অ তুই ভাতৰ ৰখ কি অ ভাই তোৰ ঘৰৰ পৰা আহিলো হয় নেকি অ চাইকেল লহ নতুন চাইকেল এই মাত্ৰ লৈ আহিলো মই কাম কৰো নে আজিকালি মই কাম কৰি কৰি জমা কৰি এখন এই মাত্ৰ লৈ আহিলো চাইকেল একদম BMW কেনা পিকআপ জানা তই চলা চাব পাৰিলো চলাবা নাংগে ও গেৰচাৰ লগাব পাৰিম তে তহঁতে মোক এতিয়া কেয়াৰ হলি কৈছিল তহঁতে কেয়াৰ হলি মোক এতিয়া কও মানে কাম এটা আছিল মোৰ কি কাম কথা কহা তুলিব লাগে হয় নেকি কৰিব পাৰিম মই পাৰিবি নে পাৰিম
এই সস্তাৰ বৰিত অ পাৰিম যাব লাগে এতিয়া অ যাব ৰাতিপুৱা সকলো যাবি বৰ ৰ'দ নেয়া দে হ'ব দে মস্ত ৰ'দ অ এ মই একদম চেনে তুলি পেলাম তই কাছিম কাক সুধি যাবি কাছিম এটা সি মোক মূৰে তুলিব দিছিল একদম 10 মিনিট মানৰ ভিতৰত চাফা কৰি দিছো তাক সুধি আছো তই পাৰা বুলি যাব লাগে সকলো যাবি অ দে যাম দে চাইকেল এতিয়া মই ঘৰতে যাওঁ ৰে নতুন চাইকেল চাইকেল ললি পইচা ক'ত পালি অ মই আজিকালি কামেই কৰি থাকো না বহুত মূৰে তুলিলো মই বহুত কি কৰিলো হিচাপ মোৰে চাইকেল লৈছে অ চাইকেল তুলি পেলালো মই আৰু পইচা ঘৰত নাথাও না মই জমা কি কৰো কয় চাইকেল মোৰে তুলি চাইকেল আকৌ নতুন চাইকেল নতুন চাইকেল একদম তাকাইতো এই মাত্ৰ মই এই ডিলাৰৰ পৰা এই মাত্ৰ লৈ আহিলো মই চাইকেল কিমান পৰিল এই বহুত নকবি আৰু তথাপি কিমান মান কৰিছে একদম 6000 7000 পৰি গৈছি মই যাওঁ এতিয়া তই ইনাম দৰ চাইকেল কিনা পৰা গেলি অ নকবি আৰু। দে এতিয়া যাওঁ দে মই দে 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 কালি সকাম আহিবি দে কালি যাব লাগিব না দে, দে যাম দে দে। দে হ'ব দে যাবি তই তই পাবই তো কিবা কৰি এই ৰাতিপুৱাৰ পৰা ৰখাইছে মোক এই বাপৰে ৰাস্তা চাইকেল হেন গুচি যাব মোৰ অ কাটিম কাৰ শুনা অ অলপ বহিছো ৰ হয় নেকি গৰম কিতনে যে হাজিৰা মানুহ যে মোক তাক যে হেতা দিছিলি অ, মই কেনে কামটো কৰিলো কাম কেনে হয় বুলি কৈছি কাম মানে মই সিহঁতক কেনেকৈ লগ পোৱা নাই ভাগা কৰিছে নে অ একদম পুৰা ফাই ফাই কৰি থৈছে পাই পাই এই মূৰে ঘূৰাই দৰে আৰু অ মুৰে ঘূৰাত চঞ্চনে কৰি পেলছা চঞ্চনে কৰি ফেলছো পুৰা তো আৰু কাম হৈছে আমাৰ মাতটো অ কবি তই মই আৰু তো হেৰি এতিয়া মাইৰে ঠাণ্ডা ভাত দি আছে কিনে ঘৰত এ পুৰা হয় দেখা না চাইকেল টাইকেল কিনছো আৰু মহিনা কল জালাই থোৱা বুলি কৈছিলি চিলিঙত অ হয় সেইগিলা আজিকালি পুৰা সময় ঠাণ্ডা হতো দি পুৰা পিটকি পিটকি খানে পিটকি পিটকি আৰু পুৰা চেহেৰা আছিল আহিব তো কাম কৰা কৈছো এনেকা তো পুৰা চেহেৰা হৈ যাব অ সিহঁতে পুৰা ভাল পাইছে না কাম কৰা অ কেই ঘণ্টামান লাগছি কথা তোলা যায় বৰ বেছি মোটামুটি 15-20 মিনিট মান শেষে হৈ গৈছে 15 ক্লিয়াৰ কৰি পেলছা ক্লিয়াৰ কৰি খেলছো বৰ কাম কৰিছে আৰু অ তেনে কাম আৰু তোক মাতলি যাবি অ যাম মই যাওঁ যা দে আৰু কি ক'ম আৰু মই বহিছো যা ঠাণ্ডাত অ কাম নাই আৰু কি কৰিম যাবি যাব বছৰ লাগিছিলো মই এই কথা আছে মই হাজিৰা দি পেলাই মানুহ বনাই দিলো তোক দে 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 অলপ পুৰণা চাইকেলখন লৈ পেলাই আনাম লাগি গেল তোৰ বহি দে। নাই নতুন চাইকেল চাইকেল নতুন নেকি বোকা চোকা লাগি আছে নে মোৰ পুৰা নতুন বাপৰে বাপ অলপ খাই যা আছো দে ভাংব ভালকে দে পুৰিয়া নছি তোক এতিয়া কামত সোমাই দিলো মই সোমাই দিয়া মানে সোমাই দিয়াৰ দৰে দিছো আৰু কোম্পানী কাম নহয় হ'লেও সোমাই দিয়াৰ দৰে তোক শিকিয়ালো মই অ এতিয়া তই তাৰমানে কেনে আহিছে চাইকেল টাইকেল লৈ আৰু পুৰা লেভেল হৈছে এতিয়া মোকে পাত্তা নেদা এ কিয় পাত্তা নিদি কৈছে তোলা কাম কোনে দিছে মই দিছিলো অ তে নিজে কৈছে আহি বোলে মানুহ খেতে দিছে তোক এতিয়া কামত সোমাই দিলো মই চাইকেল টাইকেল লেভেল হৈ পেলাই এতিয়া তই ঘূৰি তাৰমানে অলপ সময় বহি কথা পাতিব টাইম নাই তোৰ মোৰ লগত বহিলো ৰ'ব অ'কে তুই বহিবা দিছো অলপ বস্তু তই অলপ ঠাণ্ডা হাৱা খা এখন গৰমত সদায় কাম কৰি আছে তই বতাটো ভাল কিন্তু ধুনীয়া বতা দিছে একদম বহি থাকছে অলপ অলপ বহি পেলাই এনেই কথা এটা পাতো হয় না বহুত ছাগলটো চাকটাৰ বাৱনা ইয়াতে কোৱাও একো ঘাঁহ চাহ নাই ইয়াতে কঠীয়া কেইডালতে লাগে ভাল হ'ব মানুহ চানুহটো নাই কোৱাও এই ইয়াতে লগাব লাগিব কঠীয়াতে লগাব লাগিব ঘূৰি মানুহ চাব লাগিব ৰ মানুহ ঘূৰি দেখা পাই ঘূৰি মোক চালটো পিঠিটো পখৰা কৰি দিওঁ বহি পেলাই ইয়াতে খুটি মাত দি যাওঁ আৰু বাকী খাই থাকিব আৰু হাই ছাগল এই জামিনী এফালে এই কঠীয়া খাবিয়ে তাতে সেইগিলা খাব নালাগে তাতে কঠীয়া কিছু দেখা নাই ইয়াতে লাগি থাক ইয়াতে লাগি থাক হা এটা কঠীয়া খা টেনশ্যন নাই পুৰে কঠীয়া মাৰি থাক মানুহ চানুহ কোনো নাই এতিয়ালৈকে কঠীয়া মাৰিছে আৰু কি কৰিবি কাম বনোৱা নাই কি কৰিবি আৰু এনেকৈ আছো আৰু কি কৰিবি? ও বিজল তো পুরো কাটার ছাগল লাগা দিছি আৰু কি কয় হে? তোৰ মোৰ কঠীয়া কঠীয়া লৈ গুচি যাওঁ জল যাও এই চাইকেল থাক জলে তই থাক যাওঁ কি তই বোলে হেৰি মোৰ কঠীয়াত বোলে ছাগাল লাগিছে হয় না তাক কোনে কৈছে কিয় মিছা কথা কয় ছাগল কি মিছা কথা? বুনত লাগি দিছোঁ ছাগাল আছে আৰু কি মিছা কথা ছাগল আছে কি কঠীয়া খাওঁ না তোৰ আমাৰ কঠীয়াত ছাগাল লগাই দি পেলাই বঢ়িয়াকৈ বহি চাই আছা তই চাইছোন কি চাই? কথা ক'ব নালাগে বহি ছাগাল চাওঁ ছাগল চাই চাইছে ছাগল চাওঁ লৈ ধৰি লৈ ছাগাল জামিনী জামিনী জামেনি এই জামেনি নাম দি পেলাই খাই ইয়াৰ পেট তুলতুলে আহিছে ইয়াৰ এই পেট বহুত তুলি আহিছে তই নাখা বুলি কৈছে ছাগলে কঠীয়া চাওঁ তই কঠীয়া কিমান কৰি চাচোন তই কঠীয়া চাওঁ দিলে খাই পখৰা কৰি দিছে এই তোৰ একডাল কেনে দীঘল আছে চাচোন আৰু তই এটা কথা দৰাকে লিমিটত দিবি এইগিলা এনাম দীঘল কি দৰা খাই তই গোটেই ৰাজ্যখন ঘূৰি খাব ৰ'ব বৰা মাটি কাৰ মোৰ মাটি গমেই নাপাওঁ তই কেনে মাটি মোৰ তোৰ মাটি বুলি গম পোৱা নাই মই মোৰ মাটি বুলি গম নাপাওঁ এখন গোটাই মোৰ মাটি জানাম মাটি আছে তথাপিও তোৰ মাটি হ'লে মই কঠীয়াত ছাগল লগাই দিয়া নাই বুলি এই কাম কৰা মানুহ কাম কৰা মানুহ আনি কথা পাতি আছো বোলে কঠীয়াখিনি তুলি মই তো ছাগালে দি চাফা কৰিব খুজিছিলোঁ মই কি তুলিলো হয়
মই দিয়া নাই তোৰ ছাগাল লগাই দিলি ছাগাল পেট তুলি দিলে দেখছে পেট চেপ্টা পৰি আছে পেট চেপ্টা পৰি আছে, খাবাই পেট- পৰা নাই তুলি তুলি আহিছে পেট ক'ত পেট তুলি দিলে চাও ন তো আমি আঙুলি ঘুমাই যায় কৰা আইটেম কৰিছিলে ইয়াতে দিব চাও তো আঙুলি ঘুমাই যায় হে চাও আঙুলি ঘুমাই গৈছে আমি আহিলে বুলি মোৰ তো আৰম্ভ কৰিলি হয় তই সেই ধান্দাতে আনিছিলি দে হ'ব দে আজিৰ পৰা নেদাও দেখবি ছাগাল তই তই যা যা ছাগাল লৈ যা ফুটি দিলি গিলা তোৰ মাটিতো ছাগাল উঠে নেদা আৰু নেদাও ইলে মোৰ মাটিত আকো উঠবে নেদা মই খাই দিলে হয়, টিপে এটা উঠবে না নহলে তো ছাগাল আনি দিবে উঠছে এটা এনাম ডাঙৰ বস্তু চাপজাল কঠিয়া কৰি লেভেল চাও এটা সাতডাল কথা গুটাই কেন কঠিয়া আছে তো গন্ধা কৰি গন্ধা বাড়ি গুটাই এগুলো বিঘা বিঘা এইটা কথা কঠিয়া আছে গন্ধা কৰি নাছে দিয়া তই যা এটা ছাগাল লৈ যা আৰু এটা নাখিবি আর বলা খাতা করবি তই ইউটিউব চেনেল আৰু এই চেনেলটোৰ জৰিয়তে এওঁলোকে কিছুমান ফানি ভিডিঅ' ইউটিউবত আপলোড কৰি থাকে যাৰ দ্বাৰা আপোনালোকক কিছুমান আমোদ দিবলৈ চেষ্টা কৰে আৰু আপোনালোকে সেই ভিডিঅ'বিলাক চাই যাব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে থেংক ইউ ঠিক আছে বাই বাই